হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিপন ক্ৰিয়েশ্যনৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই খুব ব্যস্ত আছোঁ বাৰীখন অকণমান চাফা কৰিবৰ কাৰণে। ইয়াত মানে খুব জংঘল হৈ গৈছে, আপোনালোকে নাজানো বাৰু। এয়া ৰহৰ মাহৰ খেতি ইয়াত লগাইছোঁ। ইয়াত আছে, বহুত আছে। ৰহৰ মাহৰ খেতি লগাইছোঁ। মেইনলি আমাৰ মাও লগাইছে বাৰু। মা ক'ৰবাৰ পৰা বীজ আনিছিলে, তাৰপিছতে মই মিলি দুয়োটাই লগাইছোঁ। সকলোৱে এনেদৰে নিজৰ বাৰীখন চাফ চিকুণ কৰি ৰাখক, নিজৰ পদূলিটো চাফ চিকুণ কৰি ৰাখক। স্বচ্ছতাই আমাৰ মানে সকলোৰে কাৰণে ভাল। পৰিৱেশ পৰিচ্ছন্নতা একদম যদি আমি ভালদৰে ৰাখোঁ, চাফ চিকুণ কৰি ৰাখোঁ, তেতিয়াহ'লে বিভিন্ন বেমাৰ বা আজাৰৰ পৰা আমি মুক্ত হৈ থাকিব পাৰোঁ। অন্ততঃ যদিহে আপোনাৰ যদি পদূলিখনত যদি নলাটোত যদি পানী জমা হৈ থাকে, তেতিয়াহ'লে তাৰ পৰা বিভিন্ন বীজাণু সৃষ্টি হ'ব, লগতে মহে কণী পাৰিব। যিকোনো মহে কণী পাৰিব, সেই মহে আহি আপোনাৰ দেহত ক্ষতি কৰিব। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা থাকে। গতিকে নিজৰ পদূলি, নিজৰ ঘৰৰ পৰিৱেশ সম্পূৰ্ণভাৱে চাফ চিকুণ কৰি ৰাখিলেহে আপুনিও সুস্থ থাকিব। গতিকে পৰিৱেশ ভালে ৰাখক, নিজেও সুস্থ থাকক। মা খুব ধুনীয়া পাণ ৰুই ভাল পায়, আৰু মা কি গছত বাৰু পাণ লগাইছে আপোনালোকে এবাৰ দেখুৱাইছোঁ। আপোনালোকে যদি ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব দেই। আপোনালোক দেখুৱাইছোঁ দেই, ক'ত লগাইছে, কি গছত লগাইছে। এইডাল হৈছে কদম গছত লগাইছে মা। তাৰপিছতে আৰু লগাইছে, ৰ'ব দেই আপোনালোকক দেখুৱাই গৈ আছোঁ। এয়া লগাইছে মদাৰ গছত, মাক মদাৰ গছত লগাইছে। একেবাৰে গছডাল সৰু, তথাপিতো মায়ে এই মদাৰ গছডালতেই আপোনাৰ পাণ লগাইছে। দেখিছে নহয় কি ধুনীয়াকৈ হৈছে। সিদিনাখন দেখুৱাইছিলোঁ আপোনালোকক এইডাল তামোল গছ, এই তামোল গছডালত লগাইছে। এয়ে দেখিছে নহয়, আৰু এডাল মদাৰ গছত লগাইছে। পাণবোৰ চাওকচোন কিমান ধুনীয়া হৈছে, ইমান ডাঙৰ হৈছে। বন্ধুসকল, এডাল কি গছ আপোনালোকে কমেণ্ট বক্সত জনাবচোন। আপোনালোক জনাব পাহৰিছিলোঁ, মই ৰঙালাওৰ খেতিও কৰিছোঁ। ৰঙালাও কেতিয়া কেনেকুৱা হৈছে এবাৰ আপোনালোকক দেখুৱাম দেই। মোৰ বাৰীখনৰ পিছফালে আছে ৰঙালাওৰ খেতি, আপোনালোকক দেখুৱাই গৈছোঁ।
এইটো অকণমানি একদম পোৱালি টিকলা হৈ আছে ৰঙালাওটো। এয়া এয়া আপোনালোকক দেখুৱালোঁ মই ৰঙালাওৰ খেতি। ব্লগটো আজি ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। আৰু বাৰীৰ পিছফালে গৈছিলোঁ যেতিয়া মই ভাবিছোঁ, যেতিয়া চাফা কৰিছিলোঁ আপোনালোকক দেখুৱাইছিলোঁ যে মচন্দৰী শাক আনিছিলোঁ। এয়া হৈছে মচন্দৰী শাক, লগতে ভেন্দি আৰু ভাতকেৰেলা দুটামান পাইছিলোঁ, সেইকেইটাও লগতে আনিলোঁ। আৰু মাৰ হাতৰ যেতিয়া এই মচন্দৰীৰ চাটনিখন খাবা আৰু দেই আপোনালোকে বাৰু মচন্দৰী শাক কোনে কোনে খাই ভাল পায় কমেণ্ট বক্সত জনাব। তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। চাই থাকিব নিপন ক্ৰিয়েশ্যন।